Hello guys, welcome back to my YouTube channel. আজি অন্যটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ সকলো ভালে আছে আৰু গাইস মই মানে চাটনি খাবলৈ মানে মছন্দৰী চিঙিবলৈ আহিছো আৰু গাইস চাকছে মই ফিচাৰীটো মানে মাছ মাৰিছিলে তো আপোনালোকে গম পাইছিলে মই আগৰ ভিডিঅ' গিটাত দিছিলো মাছ মানে বহুতখিনি ওলাই গল কিবা চন্দ্ৰা মাছ তেনেকুৱা কিবা কিবি ওলাই গল দেউতা মানে এইবিলাক মাছ নলাবৰ কাৰণে কিবা কিবি কৈ দিছিলে কিন্তু তথাপি মানে পানী বহুত হৈ গল বৰষুণ একেৰাহে দি আছিল সেইকাৰণে মানে মাছটো ওলাই গৈছিলে আৰু গাইস মানে এতিয়া চাটনিটো খাবলৈ মছন্দৰী চিঙিলোগে এতিয়া মানে আমাৰ ঘৰত নৰসিংহ নাই সেইকাৰণে মানে বাজনী ঘৰৰ পৰা নিবলৈ আহিছো পুৰা বৰষুণ দি আছে পিছল হৈ আছে ৰাস্তাটো মানে ইহঁতৰ ঘৰৰ পৰাই নিবলৈ আহিছো আৰু মছন্দৰী বাৰু চিঙিলো নৰসিংহ নিবলৈ আহিছো আছে নে নাই জানো আৰু গাইস এজোপা হৈছে নৰসিংহ বেছিকে নাই মানে পাত দুখিলা মানহে আছে নৰসিংহ চিঙিবলৈ আহিছো বমাই সুধি আছে আৰু গাইস এয়া নৰসিংহ লৈ ললো বেছিকে লোৱা নাই বাৰু এনে দুখিলা মানহে লৈছো এতিয়া আহি আছো মই ঘৰলে এয়া আৰু গাইস এতিয়া মানে মই দোকানলৈ আহিছো মায়ে মানে জলকীয়া আনিবলৈ পঠিয়াইছে সেইখন দোকানখন দোকানলৈ আহিছো আৰু গাইস এফালে মানে আমাৰ এফালে দ জেগাটো সেইকাৰণে মানে এজাক বৰষুণ দিলে পুৰা পানী হৈ যায় চাকচোন খালবিলাকত কিমান পানী আৰু গাইস মই মানে বমাই লগত পুৰা বহি আছো মই দুজনী ওলাইছো হয় না বা গাইস দেখিছে না মই দুজনী হৈ গলো বাহ মানে পিছফালে আইনাখন আছে সেইটো মানে দুজনী ওলাইছো কি খাই আছে দিয়ক দিও আগাৰ মান দিয়ক একেবাৰতে ভাবি নি দুবাৰ তিনিবাৰকে খা দুবাৰ তিনিবাৰ খাব লাগিব নি যাওঁগে নি বাই বাই মই আজি ব্লগ বাই বাই এটাই মানে ডিব্ৰুগড়লৈ যাব লৈছে যিহেতু ডিব্ৰুগড় থাকে ন ডিব্ৰুগড়ত থাকে যে সেইটো কাৰণে মানে গৈছেগৈ আৰু এটা জিলে Direct to and he will be well. I know. Quack. Ada kau yang enggak? Tunggu. আৰু মানে দাদাই পুৰা হিয়াত চইলাৰ কথা পাতি আছে তো মই দেখিলো মানে চাবলৈ মই হে মই পুৰা ছাগলী পোৱালি লৈ আহিছো মানে মাছজনী মানে অকমান আঁতৰত দি থোৱা আছে তো সেইটো কাৰণে মানে ছাগলীজনী দাঙি লৈ আহিছো বেয়া চিয়ন দি আহিছে গাইছ মানে ছাগলী পোৱালিটো মানে মাটিত নমাব হৈ পালো পুৰা মাকৰ ওচৰৰ পৰা মানে মাকৰ ওচৰলৈ পুৰা দমাৰি গ'ল চাকচোন মাক যে য'তে হ'লেও মানে থাকিলেও পুৰা দমাৰি গৈছে থাক দেই বাই বাই থাক দেই বেটা পুৰা ভাওনা প্ৰৱেশ কৰিব লৈছে গাইছ আপোনালোকে চাই থাকিব দেই ক
बेटा बेटा तावा प्रवेश कया तावा प्रवेश कया A few moments later. আৰু গাইস মানে ঘৰতনো কিমান সোমাই থাকিম মানে এতিয়া মানে অকমান ওলাই আহিছো এফালে লগত আমি আহিছো দে গাইস ইষ্টাইলি মানে আমি ডাঙৰ বাই ভাগৰ কি ইষ্টাইল দাঁতকিটা ই কৰি দেখোন কি কোৱা নিগনে নিলে আমাৰ এইফালে যদি এজাক বৰষুণ দিতে পুৰা পানী হৈ বহুত হৈ যায় মানে দেখিছে নাই চাওকচোন কিমান পানী হৈ গ'ল পুৰা বতাহ মাৰি আছে ইমান ধুনীয়া বতাহ মাৰিছে মানে নেগেৰাপতি ওলাই আহিছে আমাৰ নামঘৰত কি কৰিবলৈ নামঘৰত কি বজাবলৈ আহিছে নামঘৰত ঢোল বজাব নেগেৰা ইমান ষ্টাইলত কথা ক'বলৈ কেতিয়াবা শিকিলি খোপাটো চাওঁ খোপাটো ইমান ধুনীয়া লাগিছে তোমাৰ নামটো ভাগে কৰি দিয়া চৌ হয় নাই মোহন 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 বেহাৰবাৰীত যে মোহন আছে যে এই মোহনে মোহন মোহনৰ লিখা কথা এটা কৈ দিয়া সধি নাই কিনে কৈ দিয়া আকৌ দেখিছে নাই পানী কিমান হৈ গ'লে যাক বৰষুণতে সিয়ান মানুহ এজনে লাঙি পাতি আছে নেকি বাইৰে যে কৈছিলে এজাক বৰষুণতে মানে বহুত পানী হৈ যায় বুলি কৈছিলে যে কোনবোৰ আ বেটা বেটা গান এটা গাই দে ধুনীয়াকে নি ধুনীয়াকে গান এটা গাই দে আকৌ গা গা ৰামচন্দ্ৰ আহিলে দে গা ৰামচন্দ্ৰ নাহিলে গা আকৌ এটা গা আকৌ ৰামচন্দ্ৰ আহিলে আহিলে ভাতলত বহিলে তাকে দেখি আমাৰ গণে ককাল ঘূৰাই নচিছে বেটাক ভাওনা কৰিবলৈ কোনে শিকাইছে নিজে কৈছা বা সেইফালে আমাৰ এনাই হিৰইন আহি গ'ল এনাই মানে কোলা চশমা ল'বলগীয়া হৈ গ'ল দেখিছ নাই চকুৰ বেমা এনা নামঘৰ যায় নি তেনেকৈ যাবিও নোৱাৰোঁ যাব আৰু গাইছ মানে আমি আহি ক'ত পালোঁ চাওকচোন এয়া মানে মঠাইটো পাই গ'লহি পুৰা ভাল লাগিছে বতাহ মাৰি আছে বাহ কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কি কাৰণে চশমা পিন্ধি যাওঁ চকু বেমাৰ কাৰণে বহুত দুখ আছে না দেহা চোলাটো কোনে দিলে ইমান ধুনীয়া লাগিছে এক চাইডে ফেটা আমাৰ মাকে দিছে মানে মই বাহ ষ্টাইলখন চাকচোন ইমান ধুনীয়া লাগিছে পাহাৰটো বা পাহাৰটো আমাৰ সেইটো পাহাৰ হয় নাই সঁচাকে বুলি ভাবিছে দে এনে কৈছে পাহাৰ নহয় দেখিছে না আমাৰ এইফালে মানে পানীয়ে পানী কি কম গাইছ দ মাটিটো সেইটো কাৰণে মানে পানী বৰষুণ এজাক দিলে হৈয়ে যায় মানে সেইখন হৈছে আমাৰ গাই নদীখন সেইখন ফেন্টাস্টিক লাগিছে তোমাক ফেন্টাস্টিক কি
দাঁতকেইটা ইমান ধুনীয়া লাগিছে চ' দাঁতকেইটা ই কৰি দেখোন ই কৰি দে ই কৰি কি কি বেটা কি টিটক কি কি বেটা কি আকৌ মানে টিটক মানে কি কি ঠাণ্ডা নেকি বা ইংলিছত কৈছে নে হিন্দীত কৈছে বেটা অ ইংলিছত কৈছ ইংলিছত কৈছ নি বেটা নামটো কিনো বেটা নামটো কিনো গগৰী আপোনালোকে গগৰী উপাধি শুনিছে নি আমাৰ বেটাৰ নাম ৰক্তিম গগৰী দেই গাইছ অ মা উই এই কেক কি মানে এইটো কেটকীয়া কেক কেকটো কিমান ল'লে অঁ 10,000 কলিজাটো দুখ ভাল পাব দেই মানে ল'ৰাটো দুখ পাইছিলেতো সেইকাৰণে মানে হাতখন দুখ পাই থকা দেখি ঘৰলৈ পঠিয়াই দিলোঁ এনেকৈ বৰষুণ এজাক বৰষুণো দিব হ'ল আৰু বেছি দি থাকিলে নিজৰ কাৰণে তাৰ প্ৰব্লেম সেইটা গৈ আছে কেনেকৈ পৰিলে মানে ফিল্ডাপৰ পৰা পৰিলে বুলি কৈছে কোনে শিকালে হে দাদা কোন দাদা বৰ ধুনীয়া লাগিছে কাৰণে ই কৰি দেখোন দাঁতকেইটা আৰু গাইছ এতিয়া আমি পুৰা মঠেত বহি আছো গোটেইকেইটাই কি কৈ আছ তই ইমান হেৰি কৰি ৰঙামুৰি চিন্দেকৰ ছোৱালী আমাৰ দেহা বা চুব আৰু চুব আকৌ কচোন আকৌ ক দুখ পাবি কিন্তু আকৌ দেই লাহেকে নি মোক দে থেংক ইউ আকৌ ক চুপু ক দুখ পাবি কিন্তু লাহেকে কবি ক'লে কে খোজকাঢ়ি দেখাইছিলে যে আৰু নালাগে ক'বলৈ দুখ পাবি নকবি হা মই নোৱাৰো ক'বলৈ গাইছ পিন্ধি ল'লো দেই কেনেকুৱা লাগিছে গাইছ হিৰ'ইন লেখীয়া লাগিছে নাই বাৰু আৰু গাইছ এতিয়া মানে আমাৰ যাব হৈ গ'ল মানে যাওঁৱে আৰু বেছি দেৰি নাথাকোঁ এতিয়া মানে যাওঁ আৰু দেই পৰি যাবি ক'বা নামিছা কক
ক'বা ক'লে নিবিছা পাহাৰৰ পৰা ভৈয়ামলৈ এতিয়া ফিল্ডলৈ অলপ ওলাই আহিছোঁ এনেই ওলাই আহিছোঁ মই দুপুৰি দৌৰ নেমাৰো বাৰু দেই এনেই আহিছোঁ ফেচান শ্ব' দেখাবলৈ আকৌ তেওঁ দেখিছে নাই কিমান কষ্ট কৰি আছে মই মানে এনেই ওপৰতে আৰু আজি বাৰু বেছিকৈ মানে দৌৰ মৰাই নাই অকল এটা ইয়াত তাৰপিছত বৌ এজনে পূৰা দৌৰ মাৰি আছে ফিল্ডত আজি বোকা হৈ আছে বৰষুণ দিছিলে তো সেইকাৰণে সেইডোখৰত বোকা নাই হোৱা নি অঁ এই পূৰা এক্সাৰচাইজ কৰি আছে দেখিছেনে বাৰু মই যে নোৱাৰো দেই এনেকৈ ক'বলৈ কিমান মাগিবা কিমানলৈকে পাওঁ আৰু গাইজ ফিল্ডত মানে বহুত সময় থাকিলেও মানে এতিয়া যামগৈ বুলি ভাবিছোঁ আৰু সন্ধিয়া হৈ আহিছেতো বেছি দেৰিলৈকে থকাটো বেয়া কথা নহয় জানো যাম দিয়া নহয় ব'লা আজা আৰু গাইজ মানে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো সকলোৱে শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ দি যাব পাৰিম হয়নে নহয় এতিয়ালৈ সামৰিছোঁ দেই গাইজ বাই বাই